নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কণ্ট্ৰপ কুমাৰ ব্লগছলৈ। মই বৰ্তমান যাব ওলাইছোঁ আমাৰ গাঁৱৰে এজন কৰ্ম উৎসাহী ব্যক্তি। বলকচোন, তেখেতৰ এখন ফাৰ্ম আছে, ফাৰ্মখনত যাওঁ, তেওঁ তাত কি কি কৰি আছে এপাক চাই আহোঁ। ঠিক আছে, বলক যাওঁ এতিয়া। মই ডিভাইডাৰ পচন্দ কৰোঁ। এইফালেদি পাৰ হ'ব লাগিব, এইটো ৰাস্তাদি যাম। গাড়ী আহি আছে, চ' অলপ ৰৈ দিলোঁ। এতিয়া পাৰ হৈ যাম। এতিয়া মই গৈ আছোঁ। ধুনীয়া সেউজীয়া পৰিৱেশ, এইটো এটা পাহাৰ আছে। পাহাৰটো একদম ফাইন ফাৰ্ষ্ট ক্লাছ পাহাৰ, ধুনীয়া পৰিৱেশ। এইবোৰ চব খালী খেতি হয় ইয়াতে। মই গৈ আছোঁ, পকোৱা বাট, বৰ ধুনীয়া লাগে গৈ। অলপ আগত গৈ চাইডেদি কাটি যাব লাগিব। পকা ৰাস্তা এৰি পাই গ'লোঁ এতিয়া, মাটিৰ ৰাস্তা। আহি পাইছোঁহি আৰু। ষ্টাৰ্ট অফ কৰোঁ। বিপুল দা ভালে আছে? আহি গ'লোঁ আপোনাৰ ওচৰত। ভাবিলোঁ কি কৰিম, লকডাউন, চ' ভাবিলোঁ আপোনাৰ ওচৰত যাওঁ, আপুনি কি কৰি আছে তাকে অলপ চাই মেলি আহোঁ। ফাৰ্মখনৰ কিবা নাম দিছে নেকি বিপুল দা? নাই, একো নাম বৰ্তমান নাম দিয়া নাই। তেওঁ ইয়াতে বিভিন্ন ধৰণৰ কৃষি কৰ্মৰ লগতে আপোনাৰ হাঁহ পালন কৰিছে, লোকেল মুৰ্গী পালন কৰিছে আৰু বহুত কিবা কিবি কৰি আছে। সেইবোৰ তেওঁ বিস্তৃত আকাৰত আমাক জনাব। আহকচোন, তেখেতৰ লগত আমি কথা পাতোঁ। তেখেতে কি কৰি আছে বৰ্তমান সময়ত, বলক। বিপুল দা, এতিয়া আপুনি আমাক প্ৰথমে কি দেখাব, আপোনাৰ তাত কি পালন কৰি আছে? বিশেষকৈ মই প্ৰথমতে গাহৰিকেইটা দেখুৱাব পাৰোঁ। গাহৰি দেখুৱাব পাৰে ন? বলক। গাহৰিয়ে মেইন মোৰ ফাৰ্মখনত। হয়। কিন্তু বৰ্তমান সময়ত গাহৰি আপোনাৰ বেমাৰ আহিছে, গাহৰি বিক্ৰী নিষিদ্ধ কৰা হৈছে অসমত। তো এই সম্পৰ্কত আপুনি কি ক'ব? আমি বৰ্তমানে পটাছ বা ব্লিচিং পাউডাৰ দি জৈৱিক ব্যৱস্থাৰে আমি ইয়াৰ প্ৰতিষেধকৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াত বেলেগ ফাৰ্মৰ পৰা বা আন গাঁৱৰ পৰা অহাটো নিষিদ্ধ কৰিছোঁ। এইটো এক সুন্দৰ প্ৰচেষ্টা হৈছে, কাৰণ বেলেগৰ পৰা যদি কেনেবাকৈ কিবা কাৰণত আহি পায়, তেতিয়া আকৌ হয়তো বেমাৰটো আহি যাব পাৰে, নহয় জানো বিপুল দা? এয়া চাওক, ধুনীয়া এজনী মাইকী গাহৰি নেকি? কেইটা পোৱালি আছে ইয়াৰ? ইয়াৰ পোৱালি নাই না? লগত ৰাখিছে। আৰু এইটো এয়া দেখিবলৈ পাইছে, মানে পোৱালি সহ গাহৰি আছে। এইকেইটা পোৱালিকেইটাৰ বয়স কিমান হৈছে বৰ্তমান? 1.5 মাহ। আৰু এক মানে বিৰাট ধুনীয়া দৃশ্য দেখিবলৈ পাইছে, এইটো বগা হাঁহ। আচলতে ইয়াৰ নামটো কি বিপুল দা? হোৱাইট পিকেন। চাওক, দেখিবলৈ বৰ ধুনীয়া, লগতে আৰু গাহৰি আছে। মই গাহৰিকেইটা দেখুৱাই লওঁ। এইজনী মাইকী গাহৰি নহয় জানো? ইয়াৰ বয়স কিমান হৈছে? 1 বছৰ হৈছে না? 1.5 বছৰ হৈছে। 9টা পোৱালি আছে। তাৰপিছত বাকী আৰু বৰ্তমান আপোনাৰ তাত আৰু কি আছে? এই হোৱাইট পিকেনৰ বিষয়ে কওকচোন অলপ। হোৱাইট পিকেনটো আমাৰ এইটো মাংসৰ কাৰণে বিক্ৰী হয়। মাংসৰ কাৰণে বিক্ৰী হয় নে? এইটো মতাটো 4.5 কেজি হয়, মাইকীটো 4 কেজি। 4 কেজি ওজনৰ। ইয়াৰ পৰা কণী হয়? কণী হয় ইয়াত। মই আজিলৈকে কণী প্ৰডাক্ট কৰা নাই নে? 250 পাৰ কিলো বিক্ৰী কৰি আছে। 250 বৰ্তমান সময়ত ইয়াৰ চাহিদা কেনেকুৱা? চাহিদা বৰ ধুনীয়া নে? ঠিক আছে। ইয়াত কি আছে ক'ব নেকি? ছাগলী হয়, ছাগলী আছে ইয়াত।
ইয়াত ছাগলী ৰাখে, কিন্তু বৰ্তমান সময়ত দেখোন আপোনাৰ গঁৰালটো খালী হৈ আছে, এৰি দিছে নেকি ছাগলীবোৰ? এই আমি দেখিবলৈ পাইছোঁ এটি আছে ছাগলী পোৱালি। আৰু এইফালে আছে কি আপোনাৰ? এইটো ব্ৰিডিঙৰ গাহৰি এটা। এয়া হোৱাইট পিকেন, তাৰ মাজে মাজে দেখিছে লোকেল মুৰ্গীসমূহো আছে, লোকেল হাঁহ আছে, ৰাজহাঁহ আছে। বিপুল দা, এইবোৰ ৰাজহাঁহো আছে আপোনাৰ? ৱাও, আপোনাৰ লগত আপুনি এই যিসমূহ আপুনি পালন কৰি আছে, কুকুৰা, হাঁহ, গাহৰি, ছাগলী, আপোনাক সহায় কৰিবলৈ আৰু কোনোবা ব্যক্তি আপুনি ইয়াত নিয়োজিত কৰিছে নে আপুনি অকলে এইখিনি চম্ভালি আছে? অকলে চম্ভালি আছে নে? আৰু আপোনাৰ মিছেছ আছে? এই ৰঙাটোৰ নাম কি? গ্ৰাম্যপ্ৰিয়া। ইয়াৰ বিষয়ে কওকচোন অলপ। ডেইলি কণী পাৰে? 6 মাহ যোৱাৰ পিছত। এই কলাটোৰ নাম কি ক'লে? কৰকনাথ। অঁ, ইয়াৰ প্ৰডাকশ্যন হয় না? অঁ, কি ক'লে? কৰকনাথৰ মাংস কলা হয় না? ৱাও। ওখ জখলাৰেদি বগাই যাওঁ ব'লক। টং ঘৰৰ ওপৰত ধুনীয়াকৈ সাজিছে, ওখ গছৰ ওপৰত। কিন্তু জনালে যে টংখন এতিয়া বেয়া হৈ আছে। চ' আজি আপোনালোকক মই টংঘৰ দেখাব নোৱাৰিম ওপৰত কি আছে। নেক্সট কেতিয়াবা আকৌ সুবিধা হ'লে দেখুৱাম আপোনালোকক। আৰু কি কি আছে চাওঁ ব'লক। চাকৰিৰ বাবে, গভমেণ্ট চাকৰিৰ বাবে বা প্ৰাইভেট চাকৰিৰ বাবে বাদ নাচায়, এনেকৈও আমি স্বাৱলম্বী হ'ব পাৰোঁ। আমাৰ অঞ্চলৰ বাবে এক আদৰ্শৱান ব্যক্তি হিচাপে পৰিগণিত হৈছে আমাৰ বিপুল দা। দেখিছে বহুত তেওঁ ইয়াতে কাম কৰি আছে। ব্ৰইলাৰো আছে নেকি আপোনাৰ ইয়াত? ব্ৰইলাৰ আগত ৰখা নাছিলোঁ, নতুনকৈ ৰাখিবলৈ লৈছে। লকডাউনৰ কাৰণে 100 মুৰ্গী কালেক্ট কৰি ৰাখিছিলোঁ। হয়। ৰাইজে হয়তো মাংসৰ কাৰণে লাভ হ'ব পাৰে। হয়। বৰ্তমান দি আছোঁ, ৰাহি টাৰ্কিৰ বিষয়ে অলপ কৈ দিয়ক। এই টাৰ্কিটো মই নতুনকৈ আনিছোঁ। হয়। মৰিগাঁও কেবিকে পৰা এইটো দিছে। ক'ৰ পৰা আনিছে কৈছে? মৰিগাঁও কেবিকে, কৃষি বিজ্ঞান কেন্দ্ৰই মোক এইটো দিছে। হয়। চাইণ্টিফিক পঢ়িবৰ কাৰণে দিছে আৰু। হয়। বৰ্তমান ইয়াৰ বয়স 6 মাহ হৈছে, 3 মাহ। ইয়াৰ বয়স 3 মাহ হৈছে। ইয়াৰ মাংসৰ এনে ৰেটটো 700 আছে পাৰ কিলো, বিক্ৰী হয় বুলি কৈছে। আহক আৰু বৰ্তমান আমি চাওঁ তেখেতে আৰু কি কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে। ঘৰতে কৰিছোঁ আৰু কচু বেঙেনা। এখন গেছ বেড কৰি বেঙেনা কি কয়? এখন গেছ বেড কৰি পেলাই বেঙেনা লগাইছিলোঁ ইয়াত। বেঙেনাবোৰ লাগিছে যথেষ্ট। বেঙেনা বৰ্তমান খাইছে? অৰ্গেনিক হয় এইবিলাক। বেঙেনা খাবলৈ হৈ গৈছেনে বৰ্তমান? ঠিক আছে, ময়ো যাওঁতে কেইটিমান লৈ যাব লাগিব ঘৰলৈ বেঙেনা। আজি বিপুলদাৰ ফাৰ্মৰ পৰা বেঙেনা নি ৰাতিৰ এসাঁজ খাম। পাঁচমুখীয়া কচু আমি বাৰু এইটো পৰৱৰ্তী সময়ত চামগৈ। এইটো পেটা কচু বুলি কয়। আমি এনেকৈও স্বাৱলম্বী হ'ব পাৰোঁ। মাজে মাজে এৰাপাতবিলাক ৰাখি দিছোঁ এবাৰ। এৰাপাতটো আপুনি কি কৰে? এইটো এবাৰ ভাবিছোঁ এৰি পুলু পুহিম বুলি। ৰ'দৰ সময়তো কচুবিলাকত তাত ছাঁ হ'বৰ কাৰণে ৰাখিছোঁ আৰু এইটো এৰা। নিশ্চয় অলপ বাগিচা এখন বনাই ল'ম বুলি ভাবিছোঁ। বঢ়িয়া। এয়া চাওক
কচু লগাইছে, পেটা কচু। তাৰ মাজে মাজে আছে হ'ল আপোনাৰ এৰী পলুৰ কাৰণে এৰা পাত। তেওঁ আৰু কিছুদিনৰ পিছত এৰী পলু পোহাৰ চিন্তা কৰিছে। ভাল, কৰি থাকক এনেকৈ। অঞ্চলৰ বাবে আৰু অন্যান্য যুৱকসকলৰ বাবে, নিবনুৱা যুৱকসকলৰ বাবে আদৰ্শ হৈ ৰওক, আমি তাকে সদায় কামনা কৰিছোঁ। ৰাইজে আশীৰ্বাদ কৰিব তেওঁক, এনেকৈ যাতে কামসমূহ আগুৱাই লৈ যাব পাৰে। দেখিছে গছ গছনিৰে ভৰা সেউজীয়া পাহাৰটো। এই মই য'ত আছোঁ বৰ্তমান তাৰ বেক চাইডে আছে এই পাহাৰটো। আমি কেতিয়াবা যদি সময় সুবিধা হয় সেই পাহাৰটোলৈ যাম, গৈ আপোনালোকক দেখুৱাম তাতে কি আছে। ময়ো শুনিছোঁ বহুত কিবা কিবি হেনো আছে, দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া আহোঁ আমি তেওঁৰ কৃষিডৰা চাবলৈ। হয় হয়, ভাতকেৰেলা চাং। ভাতকেৰেলা লাগিছে, দুই এটা লাগিছে। হয় হয়, দুই এটা লাও লাগি আছে। অঁ, গাহৰিক খাদ্যও হৈ যায়। হয় হয়, কচু লাও সকলো সিজাই গাহৰিক খাদ্য খুৱায়। জৈৱিক পদ্ধতিৰে তেওঁ কৃষি কাৰ্য ৰূপায়ণ কৰি আছে। ভোলৰ চাং, খুতুৰা, তিতা কেৰেলাও আছে। তলে তলে আছে কচু। আপোনাৰ ফাৰ্মখনত আপুনি মূল কোনটোৰ ওপৰত বেছি গুৰুত্ব দিছে? তেওঁ আমাক জানিবলৈ দিছে তেওঁৰ ফাৰ্মখনৰ মূল ভিত্তি হৈছে গাহৰিৰ ওপৰত তেওঁ বেছি গুৰুত্ব আৰোপ কৰিছে। গাহৰি দেখিছে, এই গাহৰি পূৰা ৱালৰ ওপৰত উঠি আছে। বা, জাপ মাৰি আহিলে দেখোন কামুৰি দিবহে। এইগৰাকী হৈছে আমাৰ সেইগৰাকী বিপুলদাৰ সহধৰ্মিনী। গঁৰালবিলাক চাফা কৰি দিয়া অতিশয় প্ৰয়োজন। এইজন হ'ল তেখেতৰ দেউতাক। ছাগলী লৈ আহি আছে। ছাগলীসমূহ বাহিৰত ওচৰতে থকা পথাৰসমূহত এৰাল দিও থয়, এৰি দিও থয়। আনি এয়া গঁৰালত সোমোৱাব এতিয়া ছাগলী। গাঁত দেখিব পাইছোঁ, তাত তিৰপাল আছে কিন্তু বেৰি থৈ দিছে। এইটো কি হয় আমি জানো, আহকচোন। বিপুল দা, এইটোৰ বিষয়ে অলপ কওকচোন। এইটো কি হয়, কি কৰিছে ইয়াত? সেইকাৰণে বনাইছিলোঁ মই, এই হাঁহৰ কাৰণে খাদ্য নিজে নিজে হোৱা বনজ খাদ্য আৰু। হয় হয় হয়, এজলা তলত অলপ ফুটি গ'ল, পানীটো গুচি গ'লগৈ। হয় হয় হয়, অলপ হেৰি হৈ আছে, বন্ধ হৈ আছে। এইটো এজলা হাঁহৰ কাৰণে এজলা এইটো কি কয়, পিয়ৰ খাদ্য। চব পোৱা যায় তাত আৰু সকলোবোৰ ভিটামিন থাকে আৰু খুব সোনকালে ডাঙৰ হয় এইটো খোৱালে। হাঁহৰ কাৰণে উপকাৰী খাদ্য আৰু। এই হাঁহৰ বাবে যি বনজ খাদ্য এজলা কেনেদৰে উৎপাদন কৰে তাৰ বিষয়ে জানিবৰ বাবে যদি আপোনালোকক কিবা দিহা পৰামৰ্শৰ প্ৰয়োজন হয়, আহিব পাৰে আমাৰ বিপুলদাৰ ওচৰত, নিশ্চয়, হয়নে? অঁ, ঠিক আছে। আৰু বাকী যদি আপোনালোকে এনেকৈ ফাৰ্ম এখন খুলি নিজে স্বাৱলম্বী হ'ম বুলি ভাবিছে, তাৰ ওপৰতো যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শৰ প্ৰয়োজন হয়, আহিব তেখেতৰ ওচৰত। আহি তেখেতৰ অভিজ্ঞতা অনুসৰি আপোনালোকক দিহা পৰামৰ্শ দিব। ঘূৰি আহিবৰ সময়ত তেওঁ মোলৈ কি দি পঠালে চাওঁ আহক। মৰিচা শাক দিছে, একদম এতিয়া লগে লগে উঠাই আনি দিছে, পূৰা ফ্ৰেছ শাক, কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰা মৰিচা শাক মোক দিছে আনি। ভাল লাগিল, ধন্যবাদ জনাইছোঁ তেখেতক। এয়া মোক মৰিচা শাক দি দিলে, গৈ আজি সন্ধিয়া ঘৰত খাব লাগিব। আজি সকলোকে দেখালোঁ, আশা কৰিম আপোনালোকে চাই নিশ্চয় ভাল পাইছে। মইতো খুব ভাল পাইছোঁ, আপোনালোকে কেনে পাইছে জনাব কমেণ্ট কৰি। লগতে যদি আপোনালোকে ভিডিঅ'টো চাই আজি ভাল পাইছে, মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু সকলোকে জনাইছোঁ বাই বাই।